নমস্কাৰ বন্ধুসকল আপোনালোকক পুনৰাই আকৌ এবাৰ স্বাগতম জনাইছো মোৰ আৰু এটা নতুন ভিডিঅ'ত। তো এইটো ভিডিঅ'ত বন্ধুসকল আপোনালোকে দেখা পাব অসম পুলিচত বৰ্তমান যিবিলাক অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে আসলতে কিমানটা পোষ্টত কিমান তাৰিখলৈকে আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰিব। বেলেগ বেলেগ পোষ্টৰ কাৰণে বহুতো ভেকেন্সি ইয়াতে অসম পুলিচ তৰফৰ পৰা মুকলি কৰা হৈছে। তো বলক আপোনালোকক সবিশেষ জনাই দিওঁ যে কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈকে কোনটো পোষ্টৰ কাৰণে আপোনালোকে এপ্লিকেশ্যনটো একচুৱেলি কৰিব পাৰিব। বহুত কেইটা ডিপাৰ্টমেণ্টত বহুত কেইটা বিভাগত ইয়াতে চাকৰি মুকলি হৈ আছে অসম পুলিচ তৰফৰ পৰা। যদি আপোনালোকে ইচ্ছা কৰে আবেদনটো কৰিব পাৰিব। তো বন্ধুসকল চাওক ইয়াতে প্ৰথমতে 10 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে আবেদন প্ৰক্ৰিয়া। এইটো ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখলৈকে আবেদন প্ৰক্ৰিয়াটো চলি থাকিব। ইয়াতে টোটেল পোষ্ট আপোনাৰ 458টা পোষ্ট ইয়াতে আছে। বেলেগ বেলেগ পোষ্টৰ কাৰণে ইয়াতে চাওক লিখা আছে যেনেকুৱা গ্ৰেড 4ৰ ষ্টাফৰ পোষ্টৰ কাৰণে কোকক 303টা পোষ্ট আছে, বাৰবাৰৰ কাৰণে 66টা, ৱাটাৰ কেৰিয়াৰৰ 32, ধবি 39, কবলাৰ 4, এটেণ্ডেণ্টত 5, গ্ৰেছ কাটাৰত 2, এনেকুৱা ধৰণৰ বহুতো আছে। আসাম পুলিচত যিটো আছে সেইটো 360টা পোষ্ট আছে, এইটো গ্ৰেড 4ৰ পোষ্ট হয়। এইবিলাক পোষ্ট দিয়া আছে, এইবিলাকত আপোনালোকে কনফিউজ নহ'ব। ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখলৈকে আপোনালোকে সহজতে এইবিলাকত এপ্লিকেশ্যনটো অনলাইন যোগেদি কৰিব পাৰিব। তাৰপাছত থাক অলপ তললৈ স্ক্ৰল ডাউন কৰিলে আৰু এটা পোষ্ট আছে। এইটো পোষ্ট আপোনাৰ আৰু এটা বেলেগ ধৰণৰ পোষ্ট হয়। এইটো এক্সাইজ ডিপাৰ্টমেণ্টৰ পোষ্ট হয়। ইয়াতে 10 জানুৱাৰীৰ পৰা এপ্লিকেশ্যন প্ৰচেছটো আৰম্ভ হৈছে আৰু ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখলৈকে আপোনালোকে আবেদনটো কৰিব পাৰিব। তাৰপাছত আৰু এটা পোষ্ট আছে, এইটো জানুৱাৰী মাহৰ 7 তাৰিখৰ পৰা আৰম্ভ হৈছে, এইটো ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখলৈকে আপোনালোকে আবেদনটো কৰিব পাৰিব। ইয়াতে টোটেল পোষ্ট আপোনাৰ 32টা পোষ্ট আছে। এইটো এছিষ্টেণ্ট জেইলাৰৰ পোষ্ট হয়। তো আপুনি যদি ইচ্ছা কৰে এইটো পোষ্টটো এপ্লিকেশ্যনটো কৰিব পাৰে। তাৰপাছত আৰু এটা পোষ্ট আছে আপোনাৰ জানুৱাৰী মাহৰ 7 তাৰিখৰ পৰাই আৰম্ভ হৈছে, এইটো ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখলৈকে আবেদন প্ৰক্ৰিয়াটো চলি থাকিব। কনষ্টেবলৰ পোষ্ট হয়, গ্ৰেড 3 লেভেলৰ পোষ্ট, এইটো ডাইৰেক্টৰ অফ চিভিল ডিফেন্স এণ্ড হোম গাৰ্ড ডিপাৰ্টমেণ্টৰ। তাৰপাছত আৰু এটা পোষ্ট চলি আছে ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখৰ পৰা আপোনাৰ এইটো আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। এইটোত আবেদন প্ৰক্ৰিয়া অলৰেডি চলি আছে আৰু ইয়াৰ যিটো অফিচিয়েলি অনলাইন লিংক সেইটো বৰ্তমান এক্টিভ হৈ আছে। ইয়াৰ পোষ্ট টোটেল আছে 4টা পোষ্ট। এইটো হ'ল পোষ্টৰ নাম প্লেটন কমাণ্ডাৰ। এইটো আপোনাৰ আণ্ডাৰ ডাইৰেক্টৰ অফ চিভিল এণ্ড ডিফেন্স এণ্ড হোম গাৰ্ড ডিপাৰ্টমেণ্টৰ। তাৰপাছত আপোনাৰ আবেদন প্ৰক্ৰিয়া আৰু এটা চলি আছে, সেইটো পোষ্ট আপোনাৰ জানুৱাৰী মাহৰ 2 তাৰিখৰ পৰা চলি আছে। এইটো আপোনাৰ লাষ্ট ডেটটো জানুৱাৰী মাহৰ 31 তাৰিখলৈকে আছে। এইটো পোষ্টৰ কাৰণে বেছি সময় নাই। তো বন্ধুসকল ইয়াতে 36টা পোষ্ট আছে, হাবলদাৰ পোষ্ট হয়, নন গেজেটেড পোষ্ট এইবিলাক। তো গ্ৰেড 3 লেভেলৰ ডাইৰেক্টৰ অফ চিভিল ডিফেন্স এণ্ড হোম গাৰ্ড বিভাগৰ এইটো পোষ্ট। তো বন্ধুসকল বহুকেইটা পোষ্টত অলমষ্ট যদি আমি চাওঁ ইয়াতে বহুকেইটা পোষ্ট আছে। আপোনালোকে বেলেগ বেলেগ পোষ্টৰ কাৰণে বেলেগ বেলেগ সময় ইয়াতে মেনশ্যন কৰা আছে। এপ্লিকেশ্যনৰ অন্তিম তাৰিখটো দিয়া আছে। গতিকে বন্ধুসকল আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি ভালদৰে চাই কিনি এপ্লিকেশ্যনটো কৰিব পাৰিব। এইটোৰ অফিচিয়েল যিটো লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সতো দি দিছোঁ, আপোনালোকে ভালদৰে চাই মেলি এপ্লিকেশ্যনটো কৰি দিব পাৰে। চ' বন্ধুসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভালদৰে বুজি পাইছে। আৰু এই ভিডিঅ'ত যদি আপোনালোকৰ ভাল লাগি থাকে ভিডিঅ'টো এটা লাইক মাৰি দিয়ক, কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিয়ক ভিডিঅ'টো কেনেকুৱা লাগিল। আৰু যদি আপুনি নতুন আহি থাকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক।